Hello students, দশম শ্ৰেণীৰ পাঠ মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীৰ বিভাজন এই পাঠটোৰ অলৰেডি আমি আগৰ ভিডিঅ'ত ডভাৰেইনাৰৰ ট্ৰায়ডৰ বিষয়ে শিকিছিলোঁ। আজি আমি নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ বিষয়ে শিকিম। এতিয়া চোৱা 1864 চনত নিউলেণ্ডছে আন ৰসায়নবিদসকল বা বিজ্ঞানীসকলৰ দৰে মৌলসমূহৰ শ্ৰেণী বিভাজন কৰিবলৈ চেষ্টা কৰিছিলে। তেওঁ কোনবোৰ মৌলৰ শ্ৰেণী বিভাজন কৰিছিলে? যিবোৰ মৌল তেওঁৰ সময়ত আৱিষ্কাৰ হৈছিলে। ঠিক আছে, চ' সেই মৌলসমূহক এটা চিষ্টেমেটিক ধৰণে সজাবলৈ চেষ্টা কৰিছিল। আৰু তাৰ কাৰণে তেওঁ কি কৰিছিলে যে সেই মৌলসমূহৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমটো লৈছিলে। মানে পাৰমাণৱিক ভৰ আমি জানো, আমি ক্লাছ 9ত পাইছিলোঁ পাৰমাণৱিক ভৰৰ বিষয়ে, যে মৌল এটাৰ পৰমাণুৰ ভৰ অৰ্থাৎ নিউক্লিয়াছত থকা মুঠ প্ৰটন আৰু নিউট্ৰনৰ সংখ্যাকে আমি পাৰমাণৱিক ভৰ বুলি ক'ব পাৰোঁ। ঠিক আছে, চ' এই পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰম অনুযায়ী সেই মৌলসমূহ যিবোৰ সেই সময়ত আৱিষ্কাৰ হৈছিলে একাদিক্ৰমে এটাৰ পিছত আনটো এনেকৈ সজাই গৈছিলে। তেতিয়া তেওঁ এনেধৰণৰ পাইছিলে, চোৱা এনেধৰণৰ এখন লিষ্ট পাইছিলে, হাইড্ৰজেন, লিথিয়াম, বেৰিলিয়াম এনেধৰণে এখন লিষ্ট পাইছিলে। তেতিয়া তেওঁ মন কৰিলে এইখন লিষ্ট বনাওঁতে মানে সজাওঁতে এনেদৰে তেওঁ পালে যে প্ৰতিটো অষ্টম মৌলৰ যদি আমি লিথিয়াম লওঁ তেন্তে লিথিয়ামৰ পৰা গণাচোন, তেতিয়া গম পাবা লিথিয়াম, বেৰিলিয়াম, বৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্ল'ৰিন, ছডিয়াম। দেখিছা 1 2 3 4 5 6 7 8 ছডিয়াম হ'ল লিথিয়ামৰ পৰা গণিলে ছডিয়াম 8 নম্বৰ মৌল। এতিয়া তেওঁ পাইছিলে যে লিথিয়াম আৰু ছডিয়ামৰ ধৰ্মসমূহ একেধৰণৰ। ঠিক আছে, তেনেদৰে তেওঁ পাইছিলে বেৰিলিয়াম আৰু মেগনেছিয়ামৰ। ইয়াত চোৱা বেৰিলিয়াম, ঠিক আছে, পুনৰ গণো 1 2 3 4 5 6 7 8 এইটো হ'ল অষ্টম মৌল বেৰিলিয়ামৰ পৰা গণিলে। চ' ইয়াত পাইছিলে যে বেৰিলিয়াম আৰু মেগনেছিয়ামৰ যিবোৰ ধৰ্ম ৰাসায়নিক ধৰ্ম আছে সেই ৰাসায়নিক ধৰ্মসমূহ পৰস্পৰ মিলে। ঠিক আছে, চ' এনেধৰণে তেওঁ পাইছিলে আৰু এনেধৰণে তেওঁ সজাই গৈছিলে। আৰু এই যে তেওঁ পাইছে এই এনেদৰে অষ্টকবোৰ, হয়নে? ইয়াত লিথিয়ামৰ পৰা গণিলে ছডিয়াম হ'ল অষ্টক, হয়নে? বেৰিলিয়ামৰ পৰা গণিলে মেগনেছিয়াম হ'ল অষ্টক। চ' এনেধৰণে পোৱা গৈছিলে। ঠিক আছে, চ' মেগনেছিয়ামৰ পৰা গণিলে আমি অষ্টক হিচাপে পাম, চোৱা 1 2 3 4 5 6 7 8 কেলছিয়াম হ'ব। ঠিক আছে, চিহ্নটো হ'ল কেলছিয়ামৰ। গতিকে এনেধৰণৰ ৰাসায়নিক ধৰ্মসমূহ একেধৰণৰ পাইছিলে। তেওঁ এইখিনি সংগীতৰ অষ্টকৰ সৈতে তুলনা কৰিছিলে। যেনে আমাৰ আছে, আমি জানো সংগীতৰ ক্ষেত্ৰত সা, ৰে, গা, মা, পা, ধা আৰু নি। ঠিক আছে, এনেধৰণৰ হ'ব। আৰু যদি আমি প্ৰাশ্চাত্যৰ ক্ষেত্ৰত ধৰোঁ তেন্তে হ'ব দ, ৰে, মি, ফা, সু, লা,
আৰু টি ঠিক আছে এনেদৰে সংগীতৰ অষ্টকৰ সৈতে তুলনা কৰিছিলে চ' এইখন হ'ল নিউলেণ্ডছৰ অষ্টক আমি ইয়াত লিখিব পাৰোঁ এতিয়া এয়া হ'ল নিউলেণ্ডছৰ অষ্টক এতিয়া কথাটো এইটো যে এইখন নিউলেণ্ডছৰ অষ্টক সূত্ৰ হয় এইখিনি তেওঁ দিছিলে এই সূত্ৰৰো কিছুমান সীমাবদ্ধতা আছিলে ঠিক আছে চ' আমি এতিয়া সীমাবদ্ধতাবোৰ আলোচনা কৰিম মানে আজিৰ সময়ত কিয় নিউলেণ্ডছৰ অষ্টক সূত্ৰ ব্যৱহাৰ নহয় সেইখিনিয়ে হ'ল নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতা লিমিটেশ্যনছখিনি ফাৰ্ষ্টটো আছিলে চোৱা অষ্টক সূত্ৰটোত কেৱল কেলছিয়াম পৰ্যন্তহে প্ৰযোজ্য হোৱা পোৱা গৈছিল ঠিক আছে ধৰা আইৰণ এতিয়া আইৰণ এটা ধাতু হয় অক্সিজেন আৰু ছালফাৰ অধাতু হয় গতিকে আমি লিষ্টখন চাওঁচোন কেলছিয়াম এয়া হ'ল কেলছিয়াম হয়নে কেলছিয়ামৰ পিছত ক'ত আছে চোৱা আইৰণ এই প্ৰতিটোৱে একোটা একোটা স্তম্ভ এইটো এটা স্তম্ভ হয় এইটো এটা স্তম্ভ এইটো এটা স্তম্ভ এইটো এটা স্তম্ভ এই সকলোবোৰ স্তম্ভ হয় এতিয়া আইৰণ কোনটো স্তম্ভত আছে য'ত কি আছে অক্সিজেন অ' মানে কি হয় অক্সিজেন এছ মানে হ'ল ছালফাৰ হয়নে এই অক্সিজেন আৰু ছালফাৰৰ লগত আছে আইৰণ কিন্তু আমি জানো আইৰণ হ'ল ধাতু হ'ল আৰু অক্সিজেন ছালফাৰ হ'ল অধাতু তেন্তে একেটা স্তম্ভতে যদি এনেদৰে সজোৱা হয় তেন্তে আমি দেখিম যিহেতু ধৰ্মবোৰ বেলেগ বেলেগ হৈছে একে ধৰণৰ নহয় কিন্তু আগৰ ক্ষেত্ৰত চোৱাচোন আমি যেতিয়া চাইছিলোঁ মই গ্ৰীণ কালাৰে দেখাইছোঁ লিথিয়াম আৰু ছডিয়াম চোৱা তাত পোৱা গৈছিল যে লিথিয়াম আৰু ছডিয়ামৰ ধৰ্মসমূহ একে হোৱা যেন দেখা গৈছিলে একেদৰে বেৰিলিয়াম আৰু মেগনেছিয়াম চোৱা মই গ্ৰীণ কালাৰেৰে দেখাই দিছোঁ এই বেৰিলিয়াম আৰু মেগনেছিয়ামৰ ক্ষেত্ৰতো এনেধৰণৰ লাগিছিল যে বেৰিলিয়াম আৰু মেগনেছিয়ামৰ ধৰ্মবোৰ পৰস্পৰ মিলে কিন্তু অক্সিজেন ছালফাৰৰ লগত আইৰণৰ ধৰ্ম মিল নাই গতিকে ক'ব পাৰি যে কেলছিয়ামৰ পিছত ধৰ্মসমূহৰ অষ্টম মৌলৰ ক্ষেত্ৰত তেনেধৰণৰ দেখা পোৱা নাযায় ঠিক আছে এতিয়া ইয়াত চোৱা কেলছিয়াম পৰ্যন্তহে প্ৰযোজ্য বুলি কোৱা কাৰণটো এইটো যে ছালফাৰৰ পৰা যদি মই গণো অষ্টক ঠিক আছে এইটো হ'ল 1 2 3 4 5 6 7 8 এছ মানে হ'ল ছালফাৰ ঠিক আছে চ' ছালফাৰ হ'ল অধাতু আৰু Fe মানে আইৰণ হ'ল ধাতু সিহঁতৰ ধৰ্মৰ পৰস্পৰ মিল নাই এতিয়া আইৰণ কি হৈছে কেলছিয়ামৰ পিছত পোৱা গৈছে এই লিষ্টখনৰ মতে তালিকাখনৰ মতে কেলছিয়ামৰ পিছত আইৰণ পোৱা গৈছে চ' কেলছিয়ামৰ পৰ্যন্তহে প্ৰযোজ্য হোৱা যেন লাগে এতিয়া চোৱাচোন অক্সিজেনৰ পৰা যদি আমি লওঁ তেন্তে চাবা এয়া হ'ল 1 2 3 4 5 6 7 8 চোৱা কেলছিয়ামৰ আগত এই ছালফাৰ আছে এই ছালফাৰ আৰু অক্সিজেনৰ মিল আছে দুয়োটাই হ'ল অধাতু দেখা পাইছা কেলছিয়ামৰ আগত আছে কাৰণে আমি এনেধৰণৰ পাইছোঁ অৰ্থাৎ এই তালিকাখনৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে কেলছিয়াম পৰ্যন্তহে মানে ব্যৱহাৰ কৰিব পাৰি বা প্ৰযোজ্য হয় ঠিক আছে নেক্সটটো চোৱা এতিয়া ইয়াত নিউলেণ্ডছৰ 2 নম্বৰ সীমাবদ্ধতাটো চোৱা নিউলেণ্ডছে প্ৰকৃতিত কেৱল 56টা মৌল থকা বুলিহে জানিছিল তেওঁ ভাবা নাছিলে যে 56টা মৌলৰ পিছত আৰু আৱিষ্কাৰ হ'ব ঠিক আছে আৰু যিবোৰ নতুন মৌল আৱিষ্কাৰ হৈছিলে
কাৰণ আমি জানো যে বৰ্তমান 114টা মৌল আমি জানো ঠিক আছে গতিকে এই 114টা মৌলৰ ক্ষেত্ৰত এই অষ্টক সূত্ৰটো ব্যৱহাৰ কৰিব নোৱাৰি ঠিক আছে তাকে ইয়াত লিখা আছে যে পৰৱৰ্তী কালত নতুন মৌল আৱিষ্কাৰ হোৱাত এই মৌলবোৰৰ ধৰ্মবোৰ অষ্টক সূত্ৰৰ লগত খাপ খোৱা নাছিল কাৰণ তেওঁৰ সময়ত কেৱল 56টাহে মৌল আৱিষ্কাৰ হৈছিল আৰু এই তালিকাখন প্ৰস্তুত কৰোঁতে আটাইতকৈ সৰু হাইড্ৰজেন হয় মানে আটাইতকৈ সৰু পৰমাণু হাইড্ৰজেন হয় যাৰ পাৰমাণৱিক ভৰ আটাইতকৈ কম হয় তাৰ পৰা ষ্টাৰ্ট কৰিছিলে আৰু 56 নম্বৰ মৌল থৰিয়ামত শেষ কৰিছিলে ঠিক আছে 3 নম্বৰ সীমাবদ্ধতাটো চোৱা নিউলেণ্ডছে তেওঁৰ তালিকাখনত মৌলবোৰ সজাওঁতে কেৱল একেটা স্থানত চোৱা একেটা স্থানত দুটাকৈ মৌলৰ স্থান দিয়াই নহয় ধৰ্মৰ মিল নথকা কিছুমান মৌলকো একেটা স্তম্ভতে অন্তৰ্ভুক্ত কৰিছিলে পুনৰ আমি ইয়াত চাওঁ চোৱা তালিকাখন ইয়াত চোৱাচোন দেখা পাবা যে মই য়েলো কালাৰে দেখাই দিছোঁ চোৱা ফাৰ্ষ্ট স্তম্ভটো এইটো ফাৰ্ষ্ট স্তম্ভ নহয় এই ফাৰ্ষ্ট স্তম্ভটো চাবা তাত দেখা পাবা কোবাল্ট আৰু নিকেল দেখিছা কোবাল্ট আৰু নিকেল CO মানে হ'ল কোবাল্ট আৰু Ni মানে নিকেলৰ বিষয়ে কোৱা হৈছে এই দুয়োটা মৌল একেটা স্থানতে থৈছে হ'ল আৰু ধৰ্মৰ মিল নথকা কিছুমান মৌলক একেটা স্তম্ভত যেনে এই স্তম্ভটো মন কৰা এই স্তম্ভত যদি মন কৰা অক্সিজেন সালফাৰৰ লগত আইৰণৰ ধৰ্ম নিমিলে ঠিক আছে কিন্তু আইৰণ একেটা স্তম্ভতে ৰখা হৈছে হ'ল এতিয়া ইয়াতো চোৱাচোন 1 নম্বৰটোত ফ্লোৰিন ক্লোৰিন ঠিক আছে ফ্লোৰিন আৰু ক্লোৰিন হেলোজেন হয় এইবোৰৰ ধৰ্ম কি হয় নিমিলে অধাতু হয় ইয়াত চোৱা কোবাল্ট আৰু নিকেলৰ ক্ষেত্ৰত কোবাল্ট আৰু নিকেল হ'ল মেটেলছ মানে ধাতু ফ্লোৰিন আৰু ক্লোৰিনবোৰ হ'ল হেলোজেন সিহঁতৰ ধৰ্ম মিল নাই ঠিক আছে ইয়াত চোৱাচোন একে ধৰ্ম মিল নথকা সত্ত্বেও কি হৈছে একেটা স্তম্ভতে ৰখা আছে এইটো স্তম্ভত ঠিক আছে এই স্তম্ভটোত ৰখা আছে ফ্লোৰিন ক্লোৰিন ব্ৰমিনৰ লগত ফ্লোৰিন ক্লোৰিন ব্ৰমিন হ'ল হেলোজেন আৰু কোবাল্ট আৰু নিকেল হ'ল ধাতু ঠিক আছে এইটো এটা সীমাবদ্ধতা হয় তালিকাখনৰ সেম ইয়াতো হৈছে অক্সিজেন সালফাৰ আইৰণ একেলগে ৰখা হৈছে অক্সিজেন সালফাৰ হ'ল অধাতু আৰু আইৰণ হ'ল ধাতু ঠিক আছে এটা চোৱা আইৰণৰ ধৰ্ম এই আইৰণ একেবাৰে লাষ্টৰ স্তম্ভটো চোৱা এই আইৰণৰ ধৰ্ম কি হয় কোবাল্ট আৰু নিকেলৰ লগত মিলে কিন্তু কি হৈছে যে আইৰণ আৰু কোবাল্ট নিকেল বেলেগ বেলেগ স্তম্ভত ৰখা হৈছে ঠিক আছে আৰু এই গোটেই কথাখিনি চালে আমি পাওঁ যে নিউলেণ্ডছৰ অষ্টক সূত্ৰটো কেৱল পাতল মৌলবোৰ যিবোৰ পাতল মৌল হয় সেইবোৰ ক্ষেত্ৰতহে প্ৰযোজ্য হয়